মই এখন মিটিঙত যাব ওলালোঁ বাৰু। মানে আমাৰ নিউ গুৱাহাটী সমষ্টিৰ MLA মিটিং ৰাখিছে এখন আৰু ট্ৰেইনিঙো লগতে। নিউ গুৱাহাটী সমষ্টিৰ MLA দীপলোৰঞ্জন ছাৰে মিটিংখন ৰাখিছে। মই মিটিংখন আহি পালোঁৱে বাৰু। মিটিংখন আৰম্ভ হ'বই আৰু আৰম্ভ কৰিছেই বাৰু। কিছুমান মানুহ আহি আছে লাহে লাহে। আমাৰ নিউ গুৱাহাটী সমষ্টিৰ MLA দীপলোৰঞ্জন শৰ্মা ডাঙৰীয়াই ছাৰে মিটিংখন ৰাখিছে বাৰু। কিছুমান ট্ৰেইনিং দিব আমাক আৰু কিছুমান ক'ব আৰু কিবা কিবি কথা আৰু আমাৰ BJPৰ কৰ্মীবিলাকক। আমাৰ মিটিংখন আৰম্ভ কৰিছেই বাৰু। এই যে বহি থকাজন আমাৰ এইজন হ'ল নিউ গুৱাহাটী সমষ্টিৰ MLA বিধায়ক দীপলোৰঞ্জন শৰ্মা ডাঙৰীয়া ছাৰ, আৰু সেইজন এই কৈ থকাজন সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱ ডাঙৰীয়াই কৈ আছে কিবা কিবি। মিটিংখন আৰম্ভ কৰিছেই বাৰু। কিবা কিবি শিকাই আছে আমাক, কিবা কিবি ট্ৰেইনিং দিব আৰু আমাৰ মিটিংখন হৈ গ'লে এতিয়া আমি ভাত খাম আৰু খানা দিন মানে লাইন পাতি খানাখিনি খাম। এনেকৈ লাইন পাতি আছোঁ আমি আৰু ট্ৰেইনিং শেষ হোৱাৰ পিছত ভাতখিনি খোৱা লোৱা হৈ গ'ল আমাৰ। এতিয়া মই ঘৰত আহিলোঁ বাৰু খাই বৈ। এতিয়া এটা আবেলিৰ ভিডিঅ', ল'ৰা ছোৱালীয়ে কৈ আছে মা চাওমিন বনাই দি। এতিয়া আবেলি বনালে সিহঁতক আৰু কবি কেপচিকাম এনেকৈ দি চাওমিন অলপ বনাই দিম। হোটেলৰ নিচিনাকৈ বনাই দিম, যেনেকৈ হোটেলত বনাই আৰু চাওমিন। অলপ বইল কৰি ল'লোঁ চাওমিনখিনি, বেছি বইল কৰা নাই। বেছি বইল কৰিলে চুপকাই যায়। অলপ এনেকৈ তেল দিম, অলপ ঠাণ্ডা পানীতে ধুইছোঁ মই। এনেকৈ ধুই কিনে অলপ তেল মাখি ল'ম, তেতিয়া মানে চুপকাই নাযাব আৰু কেৰাহীত লাগি নধৰিব। কবিখিনি অকণমান মানে গৰম কৰি ল'লোঁ, নহ'লে আৰু গোন্ধ কৰে কবিবিলাক আজিকালি। তাৰপাছত অলপ তেল দি কেইটুকুৰামান মানে নহৰু দিলোঁ। নহৰু দি পিছত পিঁয়াজ এনেকৈ কবিখিনি কেপচিকামখিনি দিলোঁ অকণমান খালি ভাজি, চাওমিনখিনি দিলোঁ। মোৰ কেৰাহীটো সৰু হৈ গ'ল, ফ্ৰাই পেনখন সেইকাৰণে কেৰাহীত দিলোঁ আৰু চয়া চচ এনেকৈ ভিনেগাৰ এনেকৈ হোটেলৰ নিচিনাকৈ বনাই দিম। তাৰপিছত ৰেড চিলি চচ এনেকৈ বহুত টেষ্টি হয় এনেকৈ বনাই দিলে আৰু ল'ৰা ছোৱালী আৰু বিলাক হোটেলৰ নিচিনাকৈ খোজে আৰু খাব, সেইকাৰণে এনেকৈ বনাই দিলোঁ আৰু তাৰপিছত এনেকৈ হৈ গ'ল আৰু। এতিয়া বাৰু চাওমিনখিনি খোৱাৰ পিছত মই এতিয়া গধূলি সাজৰ কাৰণে ৰেডি কৰি আছোঁ, অলপ ৰেষ্ট লৈ। আজি ৰাতি বেছি নাখাওঁ, আলু পিটিকা গুটি পিটিকা কৰিম, দালিতে দিম এনেকৈ দালি এনেকৈ খাম বাৰু, পাপৰ ভাজি। ৰাতিৰ সাজটো ৰেডি হৈ গ'ল মোৰ এনেকৈ আৰু বাৰু। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব এটা কৰি দিব।